নমস্কাৰ বন্ধুসকল আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আজি ভিডিঅ'ৰ বিষয় হৈছে যে 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ সেকেন্ড ইয়াৰ ফাইনেল এক্সাম দিলে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো যুগুত কৰা হৈছে 2025 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনত এতিয়াও উৎকণ্ঠা জাগি আছে যে তেওঁলোকৰ ফলাফল কেতিয়া ঘোষণা হ'ব অৰ্থাৎ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব কিন্তু এই ৰিজাল্টক লৈ তেওঁলোক যেহেতু চিন্তাত আছে এই সময়ছোৱাতে কি হয় আমাৰ শিক্ষা ব্যৱস্থাতে হওক অসমৰ প্ৰেক্ষাপটত কি হয় ৰিজাল্টৰ প্ৰাক মুহূৰ্তত কি হয় কিছুমান ভুৱা তথ্য প্ৰকাশ কৰা হয় সোশ্যাল মিডিয়াতে হওক বা সংবাদ মাধ্যমত আমি মেট্ৰিকৰ ক্ষেত্ৰত দেখিলো তেনেকৈ আগদিনা ক'লে ৰিজাল্ট দিব পাঁচদিনা ক'লে নাই দিয়া তাৰ ছেকেণ্ড দিনা ক'লে কি ৰিজাল্ট ঘোষণা হৈ গৈছে গতিকে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ এতিয়া ৰিজাল্টৰ ফলাফলৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা এটাই কথা আমি দেখিবলৈ পাইছোঁ ইয়াত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি কৰিছে এটা টুইট দিছে বুলি ইয়াত ভাইৰেল হৈ আছে গতিকে মই সেই টুইটটো আপোনালোকৰ কাৰণে মই পঢ়ি দিম এটো ৰণোজ পেগুৰ টুইট ইয়াত কি আছে ৰণোজ পেগুৰ মডিকা পৰিভাৰ ইয়াত এটো আমি যিসকলে ইংলিশটো ভালকে পঢ়িব জানে তেওঁলোকে বুজিয়ে পাইছে যে এটো আসলতে ৰিজাল্টৰ টুইট হয় নে নহয় ইয়াত মডিকা পৰিভাৰ এটো কিছুমান কমেডি ষ্টাইলত মানে প্ৰকাশ কৰা হৈছে গতিকে ইয়াতনো কি বুলি লিখা আছে মই চাইছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল এক্সাম ৰিজাল্ট 2024 tomorrow at 9 AM the official website issued at 7 AM best wishes to all the candidates ইয়াত কি বুলি দিয়া আছে যে 2024 বৰ্ষৰ মানে কি কথাটো মই বুজাই দিব বিচাৰিছো যে ছাত্ৰ ছাত্ৰীসকলে যেহেতু 2024 চনতে তেওঁলোকে উচ্চতৰ মাধ্যমিকৰ ফাইনেল ইয়াৰৰ যেটো পঢ়ি আছে তেওঁলোকে 24 বৰ্ষতে পঢ়িছিলে গতিকে ইয়াত সেই 24 বৰ্ষ বুলি দিছে গতিকে 2024 বৰ্ষটো সম্পূৰ্ণ ভুলেই হ'ব তেওঁলোকৰ পৰীক্ষা দিছে 25ত ৰিজাল্ট ওলাব 25ত গতিকে সেই টুইটটোত আমি দেখিলো যে এটো ভুল তথ্যটোৱে ভুল আৰু ইয়াত মডিকা পৰিভাৰ বুলি লিখা আছে গতিকে এইটো কোনো এটা চৰকাৰৰ পৰা অহা বা শিক্ষামন্ত্ৰীৰ ফালৰ পৰা অহা এটা সঠিক টুইট নহয় গতিকে এইটো ৰিজাল্টৰ প্ৰাক মুহূৰ্তত কি কৰা যায় এইবোৰ ভাইৰেল কৰি থকা যায় ভিউৱাৰ্ছৰ কাৰণে সেইকাৰণে এনেকুৱা তথ্যবোৰ আমি দেখিবলৈ পাওঁ গতিকে ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্টক লৈ কোনো চিন্তা কৰিব নালাগে এপ্ৰিল মাহৰ ভিতৰত ৰিজাল্ট দিব বুলি আমি কোনে কৈ আছে হেতু আমি সঠিক নহয় কিন্তু এটা কথা আমি নিশ্চিত যে হাই সেকেন্ডাৰী ফাইনেল ইয়াৰ পৰীক্ষাৰ ৰিজাল্ট কিন্তু মে ফাৰ্স্ট বা মে লাষ্ট বা জুনৰ ফাৰ্স্ট মে লাষ্ট জুন মাহৰ ফাৰ্স্ট এই সময়ছোৱাতে এই 2 মাহৰ ভিতৰতে পূৰ্বৰ পৰা মেট্ৰিক পৰীক্ষাই হওক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ ক্ষেত্ৰত আমি এই সময়খিনি বান্ধি লোৱা দেখিবলৈ পাওঁ কিন্তু এইবাৰ কিন্তু এপ্ৰিল মাহতে মেট্ৰিকৰ ৰিজাল্টটো ঘোষণা কৰা হৈ গৈছে গতিকে হয়তো আগবাঢ়িবও পাৰে কিন্তু আমি সঠিকভাৱে ক'ব পাৰোঁ যে মে লাষ্ট জুনৰ ফাৰ্স্ট এইখিনি সময়ছোৱাত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰাটো নিশ্চিত বুলি আমি অনুমানহে কৰিব পাৰোঁ আমিও ডাইৰেক্ট কৈ দিব নোৱাৰো গতিকে আজিকালি সোশ্যাল মিডিয়াৰ যুগ হঠাৎ যিকোনো বিষয় এটা ঘোষণা কৰি দিব আৰু তাৰ ফলাফল ওলাই যায় গতিকে আমি পূৰ্বৰ যিটো ফলাফল তাৰ ওপৰত ভিত্তি কৰিহে আমি এই জুন আৰু মে মাহটো কথা কৈছো হয়তো এপ্ৰিলতো হৈ যাব পাৰে কিন্তু হেতু নিশ্চিত নহয় গতিকে বন্ধুসকল আপোনালোকৰ মাজলৈ যিবোৰ ৰিজাল্ট আহিব তাৰ আপডেট এই আৰচি লখিমপুৰ ইউটিউব চেনেলটোত পাই থাকিব চিন্তা কৰিব নালাগে ৰিজাল্টৰ প্ৰাক মুহূৰ্তত এই ইউটিউব চেনেলটোত ভিডিঅ' আপলোড হ'বই গতিকে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোক সকলোৰে মাজৰ পৰা বিদায় মাগিছো ধন্যবাদ